ভণ্টি আৰু বাবা আগতে গৈ আছে অকণমান মই পিছতে পৰিলোঁ তো ফ্ৰেণ্ডছ এই আমি ফাইনেলি আহি পালোঁ আমাৰ পথাৰত গুড মৰ্নিং অল মাই ফ্ৰেণ্ডছ তো আজি মই আহিছোঁ গাঁৱৰ ঘৰত তো আজি আমাৰ আগনা নিয়ম তো এতিয়াতো মা যাব নোৱাৰে ইমান খোজকাঢ়িব নোৱাৰে মাৰ বেমাৰ তো সৰু সুৰা ছোৱালীয়ে লৈ আহিব তো আপোনালোকক মই দেখাই আছোঁ চাওকচোন কিমান ৰ'দ দিছে তো আমি গৈ আছোঁ এতিয়া আগ আনিব আমি এতিয়া পাৰ হ'ম আমি গৈ আছোঁ খোজকাঢ়ি কাঢ়ি বেছি দূৰ নহয় ইমান দূৰ তো এয়া আহি পালোঁ আমাৰ চাপৰাকাটা বজাৰ তো এইফালেদি যাম এইফালেদি আছে আমাৰ পথাৰ তো এয়া বজাৰৰ মাজে মাজে আমি গৈ আছোঁ তো এয়া আমি পথাৰ আহি পালোঁ গৈ আছোঁ আমি পথাৰৰ মাজে মাজে ধাননিৰ মাজে মাজে পকা ধানৰ মাজে মাজে সৰু সৰু আলি কিমান ভাল লাগে ন চাওকচোন পাহাৰখন কিমান ভাল লাগে এয়া আমি গৈ আছোঁ দেই খোজকাঢ়ি কাঢ়ি ভাল লাগে বহুত দেই এই ধাননি পথাৰৰ মাজত খোজকাঢ়ি চাওকচোন কিমান ধুনীয়াকৈ ধানখিনি পকিলেই আৰু কাটিব লগা টাইম হ'লেই ভণ্টি আৰু বাবাই গৈ আছে একচুৱেলি আমাৰ আগনা নিয়মটো প্ৰতি বছৰে মায়ে আহে কিন্তু এইবাৰ মাৰ অকণমান গা ভাল নহয় আৰু এখন মানে ভৰিৰ বহুত বিষ খোজকাঢ়িব নোৱাৰে তো তাৰ কাৰণে খুৰা ছোৱালী সৰু ছোৱালী সি আহিলে আৰু নিবতো লাগিবই ন যিহেতু আমাৰ অসমীয়া মানুহৰ নিয়ম তো ইয়ে আৰু ময়ো আহিছোঁ চাওকচোন আঘোণমহীয়া ৰ'দত কি ধুনীয়াকৈ ধানখিনিও পকিছে একদম ধান কটা টাইমতে যে ৰবাব টেঙা আনি পথাৰৰ মাজত খোৱা মজাই বেলেগ দেই কিমান যে ভাল লাগে এয়া চাওক ধাননি পথাৰৰ মাজত কিমান ভাল লাগিছে চাওকচোন কিমান ধুনীয়াকৈ ধানখিনি পকিছে এয়া চাওক কিমান ভাল লাগিছে দেই ফ্ৰেছ আমি ফাইনেলি আহি পালোঁ দেই পথাৰৰ মাজত আমাৰ পথাৰত আৰু বাবাও আহি পাল মা লক্ষী লক্ষীখিনি আছে দে তুই পাছফালে নাচাবি কৰা এয়া ভণ্টি আৰু বাবা আগতে গৈ আছে অকণমান মই পিছতে পৰিলোঁ তো আমাৰ নিয়মখিনি হৈ গ'ল
যিহেতু ভণ্টি ইমান নাজানে সৰু ছোৱালী তো অকণমান ময়ো দেখাই দিলোঁ যিহেতু মাৰ গা বেয়া মা এইবাৰ আহিব নোৱাৰিলে তো এতিয়া আমাৰ নিয়ম হৈ গ'ল এতিয়া আমি ঘৰত গৈ আছোঁ বাবা আৰু ভণ্টি গৈ আছে ভণ্টি আৰু মানে আমাৰ এইটো নিয়ম আছে যে ভণ্টি মানে আগখিনি লোৱাৰ পিছত আৰু পিছফালেদি ঘূৰি চাব নোৱাৰিব আৰু মুখত যিখিনি পানী ভৰাই লয় ন আৰু কথা ক'ব নোৱাৰিব পানীখিনি একদম ঘৰত গৈ কেনেহে পেলাই দিব পাৰিব তো এয়া আমাৰ নিয়ম আগনা নিয়ম তো এতিয়া আমি ঘৰত গৈ আছোঁ আমাৰ নিয়মখিনিও দেখুওৱা হৈ গ'ল এয়া চাওকচোন ইমান ধুনীয়াকৈ ধানখিনি লাগিছে এয়া ইমান ৰ'দ দিছে বাপৰে আগতে পথাৰৰ মাজৰ ৰ'দত কঠীয়া ৰুইছিলোঁ এতিয়া আকৌ অকণমান বেছিকৈ ৰ'দ হ'লে থাকিবই নোৱাৰোঁ অভ্যাসবিলাক বেয়া হৈ গ'ল দেই সঁচাকৈ ইমান ৰ'দ বৰষুণৰ মাজত আগতে কঠীয়া ৰোৱা পথাৰৰ মাজত কাম কৰাৰ মজাই বেলেগ আছিল এতিয়া আকৌ মানে মানুহে যে কয় যে বোলে বেছি সুখ হ'লে মানুহৰ বেছি দুখহে হয় তেনেকুৱাই হৈছে গৈ আছোঁ খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আৰু গৈ আছোঁ বজাৰখন দেখিছে চাপৰাকাটা বজাৰখন এইখন মোৰ আজু ককাই দিয়া আগৰ মানুহে আকৌ মাটি বাৰী দান কৰি ভাল পাইছিল নহয় তো এইখিনি মাটি দানত বজাৰৰ নামতে দান কৰি দিছে আৰু আজিকালিৰ মানুহনো ক'ত দান কৰিব পালে আপোনালোকৰ পৰা যিমান পাৰে চুচিহে ল'ব বাবা আৰু ভণ্টিয়ে গ'লে দেই মোক অকলে এৰি থৈ তো মই পিছত পৰিলোঁ ইয়াক লৈ আহি পালোঁ দেই এয়া ভণ্টি এতিয়াক লৈ গৃহপ্ৰৱেশ কৰিলে এয়া সোমাই গ'ল ভঁৰালত তো এয়া আমাৰ ভঁৰাল এয়া তো এয়া ভঁৰালত মা লক্ষীক এখন চালনীৰ ওপৰত ভালভাৱে ভণ্টিয়ে এয়া থৈ দিলে থৈ কেনে এতিয়া আঁঠু কাঢ়ি সেৱা জনালে তো এয়া খুৰাৰ ল'ৰা দলু কেমেৰা দেখি চাওঁ কেনেকুৱাকৈ নাচি আছে দেই ল'ৰাটো বাপৰে কি গৰম লাগিছে তো লৈ আহিলোঁ আগ লৈ অহা হ'ল তো এতিয়া ঘৰত দিব প্ৰসাদ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই এয়া আমি আগ লৈ আহিলোঁ আগ লৈ কেনে আহি এতিয়া আমি প্ৰসাদত দিম তো এইভাৱে আমি বাকলিখিনি উলিয়াইছোঁ এতিয়া ধানৰ তো এয়া মাহঁতৰ শিৱ মন্দিৰ তো ইয়াতে দিছে প্ৰসাদ এয়া হ'ল মন্দিৰৰ ভিতৰ ভাগ মাহঁতৰ এয়া দিছে প্ৰসাদ মই এবাৰ দেখাই দিলোঁ এয়া মাৰ প্ৰসাদ দিয়া হৈ গ'ল মায়ে সেয়া জনালে লগতে ভণ্টি আৰু ময়ো ভিতৰত সোমাই গ'লোঁ আমিও এটা সেয়া কাঢ়ি লওঁ এয়া আমাৰ ঘৰৰ শিৱলিংগ বহুত সৰুতে লৈ আহিছিল মোৰ আজু ককা প্ৰায় 100 বছৰতকৈও চাগে অধিক পুৰণিয়ে হ'ব এই শিৱলিংগটো এই শিৱলিংগটোৰ বহুত মাহাত্ম্য আছে দেই এই শিৱলিংগত যদি আমি নিতৌ পানী নাঢালোঁ তেনেহ'লে ই নিজে নিজে মাটিত বাগৰি পৰি থাকে এনেকুৱাও দেখিছোঁ আমি সৰুৰ পৰাই এতিয়া ভণ্টি আৰু ময়ো ভঁৰালত সেয়া এটা জনাই ল'লোঁ এতিয়া মোক খুৰীয়ে প্ৰসাদ খাবলৈ দিছে তো মই এতিয়া প্ৰসাদ খাই আছোঁ তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব যিসকলে ইউটিউবত চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ফেচবুকত চাই আছে প্লিজ আপোনালোকে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ মানে ধন্যবাদ